seman nacek parena seman upas kait rahai kama karam banyaman uman bi nacek parena और जेमान ड्रेस लगा है उमान भी एटू आमार 20तम करम फेस्टिवल आमार जातिर कालचारेल एटू आमी सदाय मानि जाम आरो मानि आहिसु एटू आमार ভাল এটা দিন आरो आमी एटू ভাল दिन বুলি ভাবো মানে আগৰ অতিকৈ মৰমৰ উৎসৱটো হ'ল কৰম উৎসৱ আৰু এই উৎসৱত বিশেষকৈ আদিবাসী ৰাইজসকল কৰ্মজীৱী তেওঁলোকে খেতি বাতি বিভিন্ন কৰ্মৰ লগত তেওঁলোকে জড়িত আৰু এই সময়ত বিশেষকৈ ভাদ মাহৰ পৰা আৰম্ভ কৰি আশ্বিন মাহত এই এক মাহ জোৰা তেওঁলোকে কৰম যেটো জাতীয় উৎসৱ সেই উৎসৱখন তেওঁলোকে পালন কৰে আৰু এই উৎসৱৰ যোগেদি বিশেষকৈ আদিবাসীবিলাক খেতি বাতিৰ লগত তেওঁলোকে জড়িত আৰু সেই খেতি বাতি যেহেতু তেওঁলোকে কৰিছে খেতিৰ কাম ইতিমধ্যে শেষ হৈছে পথাৰৰ কামটো আৰু এই পথাৰত কৰা খেতিবিলাক যাতে সুন্দৰকৈ ডাঙৰ দীঘল হয় ধুনীয়া ফল হয় তাৰ কাৰণে সেই কৰম দেৱতাৰ যোগেদি তেওঁলোকে প্ৰাৰ্থনা জনায় আশীৰ্বাদ তেওঁলোকে বিচাৰে আৰু লগতে সেই উৎসৱৰ যোগেদি তেওঁ বিশেষকৈ যুৱক যুৱতীবিলাকে উপচনীবিলাকে তেওঁলোকে কৰম দেৱতাৰ ওচৰত সেইটোৱে তেওঁলোকে প্ৰাৰ্থনা জনায় যে তেওঁলোকৰ আগন্তুক তেওঁলোকৰ বিবাহিতা জীৱনটো যাতে তেওঁলোকৰ সুন্দৰকৈ অতিবাহিত কৰিব পাৰে আৰু তেওঁলোকৰ জীৱনটো সুখময় হয় তাৰ কাৰণে তেওঁলোকে বিশেষকৈ কৰম দেৱতাৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনায় আৰু কৰম উৎসৱৰ পিছৰ পৰাই বিবাহৰ যিখিনি কৰ্ম ছোৱালী বিচৰা ল'ৰাৰ কাৰণে সেই কামবিলাক যিটো বিবাহৰ যিটো কৰ্ম আছে কাম আছে সেই কামবিলাক কৰম পূজাৰ পিছৰে পৰা তেওঁলোকৰ আৰম্ভটো হয় তো সেইকাৰণে খুব ধুনীয়া এটা পৰিৱেশৰ মাজত তেওঁলোকে এই কৰম উৎসৱটো তেওঁলোকে পালন কৰে और बाबा चले जेके फुर्ती कर एक बार कही है जेमा साड़ी पिंधा आदिवासी साड़ी सेमा नाचक पारे ना एनएन चैनलक आरो लगते आमार गुडे অসমবাসী आमार आदिवासी करम पूजार रिसेप्शन कमिटी হয় মই সবকে শুভেচ্ছা জনালো আৰু আজি আমাৰ যেটো করম পূজা আমি যেহেতু আমি করম পূজা বুলি ক'লে আমাৰ আদিম যুগৰ পৰা আমাৰ গছ গছনিবিলাক আমাৰ মানুহে কাঁচা গছবিলাক সেইবিলাক নাকাটে আৰু লগতে আমাৰ নাচনীবিলাকো এই কৰম পূজা আহিন মাহত আহি পালে আৰু খুব উত্তেজনা হয় আৰু লগতে আমাৰ যেটো জাৱা উঠায় সেইবিলাক আমাৰ যেটো মাকৈ আৰু লগতে গহমৰ লগত এইবিলাক জাৱাটো উঠা হয় আৰু আমাৰ যেটো নাচনীবিলাক আমাৰ এইটো পৰ আহিলে আমি বহুত উত্তেজনা হৈ থাকে আৰু বিশেষ মোৰ এইটোৱে ক্ষেত্ৰত